আপোনালোকলৈ মোৰ স্বাগতম থাকিল। আজি আমাৰ এই শ্ৰী শ্ৰী শিৱাশক্তি দুৰ্গা মন্দিৰ প্ৰতিমা প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে আয়োজিত শ্ৰীমদ ভাগৱত সপ্তাহ জ্ঞান মহাযজ্ঞ আৰু শতচণ্ডী পাঠ এই কাৰ্যসূচীৰ আজি তৃতীয় দিনা। আমি তৃতীয় দিনাৰ কাৰ্যসূচী আমাৰ বৰ্তমান চলিয়ে আছে। বৰ্তমান পৰ্যন্ত কিছু বতৰৰ কাৰণে অলপ অসুবিধা হৈছে যদিও আমাৰ ভক্তপ্ৰাণসকলৰ উপস্থিতিত কিছু বাধা হৈছে যদিও আমি ভবাতকৈ বেছি ভক্তপ্ৰাণ আমি ইয়াত পাইছোঁ আৰু আমাৰ কাৰ্যসূচীত কোনো বাধা হোৱা নাই। আমি আমাৰ কাৰ্যসূচী বতৰৰ মাজতো আমি আমাৰ সুচাৰুৰূপে আমি চলাই লৈ গৈছোঁ। অলপ কষ্ট হৈছে নিশ্চয়, সেইখিনি আমি নিজেই ভুগি সেইখিনি আমি সমাধা কৰি গৈছোঁ। কাৰ্যসূচীটো আপোনাৰ আজি 3 দিন হ'ল। আমাৰ মুঠতে সম্পূৰ্ণ 10 দিনীয়া কাৰ্যসূচী আছিলে। আজি তৃতীয় দিনা আৰু 7 দিন আমাৰ কাৰ্যসূচী আছে। আজিৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰাই মানে আমাৰ কাৰ্যসূচীটো আৰম্ভ হৈছে। আজিৰ কাৰ্যসূচী আছিলে আজি তৃতীয়া তিথি হিচাপে ব্ৰহ্মচাৰিণী দেৱী দৰ্শন মানে পূজা আৰু মানে শতচণ্ডী পাঠ আৰম্ভ, আৰতি পুষ্পাঞ্জলি আৰু লগতে শ্ৰীমদ ভাগৱত পুৰাণ বাচন ভজন কীৰ্তন আৰতি পুষ্পাঞ্জলি 5 বজাত আছে আৰতি পুষ্পাঞ্জলি। এতিয়া আপোনাৰ মানে ভজন কীৰ্তন লগতে শ্ৰীমদ ভাগৱত মহাপুৰাণ প্ৰবচন এতিয়া চলি আছে। ইয়াৰ পিছত আমাৰ আৰতি পুষ্পাঞ্জলি আছে আৰু কীৰ্তন ভজন আছে। এনেকৈ আমাৰ আজিৰ কাৰ্যসূচীখিনি। ইয়াত আজি শ্ৰী শ্ৰী শিৱাশক্তি দুৰ্গা মাতাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যক্ৰমৰ আজি তৃতীয় দিনা। আজি তৃতীয় দিনা ইতিমধ্যে আমাৰ শতচণ্ডী মহাযজ্ঞ যোৱাকালিৰ পৰাই আৰম্ভ হৈছে। আজি পণ্ডিতসকলে আপোনালোকৰ সন্মুখত চণ্ডী পাঠ কৰি আছে আৰু ব্যাস মহাৰাজে ইতিমধ্যে শ্ৰীমদ ভাগৱত মহাপুৰাণ প্ৰবচন কৰি আছে। ইতিমধ্যে আমি দুৰ্গা মাতাৰ প্ৰতিষ্ঠাৰ কাৰণে জলাদিবাস কৰিলোঁ যোৱাকালি। আমি আজি ফলাদিবাসৰ কাৰণে প্ৰস্তুত হৈছোঁ। অহাকালি আমি অন্নাদিবাস কৰিম। এনেকৈ ক্ৰমান্বয়ে 8 দিনলৈকে আমি অধিবাস কৰি 9ম দিনাৰ দিনা শিৱাশক্তি দুৰ্গা মাতাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। গতিকে অহা 10 তাৰিখে আমাৰ ইয়াত উপনয়ন কাৰ্য হ'ব, বেদাৰম্ভ সমাৱৰ্তন, যাক নেকি যজ্ঞ পবিত ধাৰণ কাৰ্য বুলিও কোৱা হয়। আৰু পূৰ্ণাহুতি অহা 10 তাৰিখে আমি পূৰ্ণাহুতি কৰিম বুলি যোজা চলাইছোঁ। ইতিমধ্যে বৰষুণৰ কাৰণে আমাৰ অলপ অসুবিধা হৈছে যদিও বৰ্তমানলৈকে আমি কাৰ্যসূচী মতে আগুৱাই গৈ আছোঁ। আমি সেইটোৱেই অনুৰোধ কৰিম যে আমাৰ এই প্ৰাণ প্ৰতিষ্ঠা কাৰ্যক্ৰমত আহি তেখেতসকলে আমাৰ উপস্থিতিৰ লগতে সহায় সহযোগ আৰ্থিক শাৰীৰিক মানসিক সহায় কৰি আমাক এই কৰ্মক্ষেত্ৰত সুকলমে পাৰ কৰাই দিয়াৰ বাবে আমি কৰ্মকাণ্ড নিৰূপণ সমিতিৰ পৰা বিশেষ অনুৰোধ কৰিম, প্ৰাৰ্থনা কৰিম। बाक्सा सालबारि मुखुमानि सिङाव थानाय रायजो राजा सुबुंफोरनि थाखाय मोनसे गोजोनथाव खौरां। किरण एन्टारप्राइज, जेराव नोंथांमोना मोननो हागोन नोंथांनि फालांगि खालामनायाव गोनांथि जानाय टाटा योदा ट्राक आरो ई-रिक्शा, लोगोसे नोंथांनि न' बां लुनायाव गोनांथि जानाय बाला अन्थाइ सिमेन्ट इटा। बाक्सा जिल्ला सालबारि मुखुमानि सालबारि भबानिपुर लामायाव थानाय बे किरण एन्टारप्राइजआव नोंथांनि थांना थानायनि जिउआव गोनांथि जानाय टाटा योदा ट्राक, ई-रिक्शा आरो बाला अन्थाइ सिमेन्ट इटाफोरखौ गोरलैयैनो मोननो हागोन। गोनांथि जानाय सुबुंफोरा 9101113708 आरो 9401079621 जानबुं अनजिमायाव खौरां लाहरनो हागोन।